हेलो फ्रेंड्स गुड मर्निंग वेलकम बैक टू माय चैनल सुमास ब्लॉग मैं आको লৈ আহিছো মোৰ নিউ এটা ব্লগ তা আপোনালোকে মোৰ এই ব্লগখন হেকলৈ চাব আৰু আশা কৰিছো আপোনালোকে ভালেই আছে আৰু মোৰ এই ব্লগখন চাই ভালেই পাব আৰু মোক অলপ সাপোৰ্ট কৰিব তো মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লব বেল আইকনটো ক্লিক কৰি লব মই কৈ আছিলো যে ৰাতিপুৱা পুৱা যেতিয়া বিছনাত আছিলো তেতিয়া মানে বৰষুণ আৰু হিল পৰিছিল তেতিয়া আৰু উঠা নাছিলো তে এতিয়া অলপ বৰষুণটো কমিছিল আকৌ কুলা হৈ আহিছে আকৌ হুৰ 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 কৰি একদম বৰষুণ আহি আছে মানে দূৰৰ পৰা শব্দটো শুনা গৈ আছে আপোনালোকৰ লগতো শেয়াৰ কৰিছো শুনক শব্দটো ইমান জোৰে বৰষুণ পৰিছে আৰু বাৰিন্দাত থাকিব নোৱাৰো তাৰপৰ পিছত মোবাইলখন অলপ তিতি গৈছে তো আপোনালোকে চাইছে কি নাই বৰষুণটো নেজানো দেখা পাইছে কি নাই ভিডিঅ'ত তো তাৰ পিছত বাৰিন্দাত আৰু থাকিব নোৱাৰো কাৰণে মানে বৰষুণে মানে ভৰি গৈছে বাৰিন্দাটো পানী আহিছে বৰষুণ পৰি আছে গাটো তাৰ পিছত ঘৰলৈ আহিলো জানলা পিনে চাওক কিমান পানীয়ে ভৰি গৈছে অলপ টাইমতে পানী কিমান হৈ আছে আৰু বৰষুণো বহুত বৰষুণ হৈছে তাৰ পিছত আকৌ হিল পৰিছে হিল পৰা শব্দ পাই পেলাই আকৌ বাহিৰলৈ আহিলো মোৰ ভাইটিয়ে কি কৰিছে চাওক হিল বিলাক যে পৰিছে এইবিলাক বটলি আছিল মানে ভাল লাগে ধৰুতে একদম সফট বাপৰে হেক হল আৰু বৰষুণ কমিল এতিয়া হয়তো ৰ'দডাল উঠিব চাৰিওফালে পানী একদম চাওক একদম ভৰি গৈছে যি এনেকে হিল পৰিছে তেনেকা বৃষ্টি তো এতিয়া কমিছে ৰ'দো উঠিব হবলা তো পানী ভৰি গৈছে তো মই যিমান পাৰো মোৰ মোবাইলখন দি ব্লগ কৰি শেয়াৰ কৰি আছো নেজানো মই ইউটিউব পেমেন্ট কেতিয়া পাম কেতিয়া মই মোৰ মোবাইল এটা ভাল এটা মোবাইল কিনিব পাৰিম তো নেজানো আৰু হেতু তো এতিয়া কৈ আছিলো যে এতিয়া বৰষুণ কমিল যে ৰ'দডাল উঠিল ভাল লাগি আছে তো এতিয়া যাও চাহ খাবলৈ তো ৰুটি বনাই আছে মানে ৰুটি মই আটা সানি দিছিলো মাক তো আগতে কৈছিলো কিন্তু মিউট কৰি ৰাখিছো কথাটো বেঙ্গলী কথা মানে অলপ আগপিছ হৈ আছে ভিডিঅ'ৰ লগত কথাবিলাক তো আপোনালোকে বুজি ল'ব তো ৰুটিৰ লগত আলু ভাজি খালো এটা ৰুটি খালো বেছি খাব নোৱাৰো ৰুটি মই তাৰ পিছত মোৰ এটা পাৰ্সেল আহিছিল বৰষুণো কমিল 11টা মান 10টা মানত ফোন কৰিছিল তেতিয়া অলপ অলপ বৰষুণ পৰি আছিল কৈছে যে 11টা মানত আহিব আহাৰ পিছত মোৰ পাৰ্সেলখন লৈ আহিল তো এটো আনবক্সিং কৰি আছো কিন্তু মই যেতিয়া আনবক্সিং কৰিছিলো হেতু বেঙ্গলী ব্লগত কৈছিলো যে পিছত দেখাম যেতিয়া মানে পয়লা বৈশাখ আহি আছে নহয় বিহু আহি আছে যেনেকৈ আমাৰ পয়লা বৈশাখ বুলা আপোনালোকে বিহু বলে কাপোৰ লয় তেনেকৈ কাপোৰ লৈছিলো আৰু তো কাপোৰযোৰ না মই ৰিটাৰ্ণ কৰিলো আৰু ৰিটাৰ্ণ এতিয়ালৈকে আহা নাই ৰিটাৰ্ণ কৰি দিম মানে কাৰণ অলপ ডাঙৰ হৈছে তো আকৌ চিলাব লাগিব তাৰ কাৰণে ৰিটাৰ্ণ কৰি দিলো তাৰ পিছত মা আকৌ মিস্ত্ৰীৰ কাৰণে চাহ বনাইছিল মিস্ত্ৰীৰ কাম চলি আছে ঘৰত তো চাহ অলপ খালো কুৰকুৰি দি তাৰ পিছত ভাত পানী বনালে ভাত পানীও খালো তো হেতু আৰু ব্লগত শেয়াৰ কৰা নাই পিছত আকৌ দেউতাহঁতে যেতিয়া ভাত খাই আছিল তেতিয়া মানে বৰা ভাজিছিল বাঁধাকবিৰ অলপ হিজাই পেলাই এনেকুৱা তাৰ পিছত খালো এটা ভাল লাগিছিল খাই পেলাই পিছত ৰাতি হল 10টা মান বাজি গৈছে তো মই টোপনি দি আছিলো গাটো বেয়া আছিল তো মাই বনাই আছে কিবা কিবি তো মাইক কলো যে মই একো নেখাও আজি মই গাখীৰ দি কল দি ভাত খাম বহুত দিন মূৰত মন গৈ আছে কল আছে যদি ঘৰত তাৰ পিছত আৰু কলো যে আজি ব্লগখন মই এটা মানে মই যে পাৰ্সেলটো আনবক্সিং কৰিছো সেই পাৰ্সেলটো পেকেটখন দি প্লাই এটা পিকচাৰ তুলিছিলো পিকচাৰখন লাগি আছিল এডসেন্স একাউন্টৰ যেতিয়া ইউটিউব পেমেন্ট আহে এডসেন্স একাউন্টৰ কোডডাল যে আহে তো বহুতেটো এডসেন্স একাউন্টৰ এই পেকেটডাল মানে কাগজখন লৈ প্লাই পিকচাৰ তুলি প্লাই কয় যে এডসেন্স একাউন্ট কোড আহিল বা টকা পাব ফাৰ্স্ট পেমেন্ট পাব তো মোৰ মূৰত মানে মাথাত এটো বুদ্ধি আহিল মানে কি কয় এছামিছত বুদ্ধিটোন কয় নেজানো কি কয় আচ্ছা যেটো আপোনালোকে বুজি ল'ব অলপ সলপ আগপিছ হৈ যা কথাবিলাক তো মই হেতু না পিকচাৰ তুলিছিলো মই ভাবি আছো যে হেতু দি প্লাই মই এটা প্র্যাঙ্ক ভিডিও কৰিম মানে বেঙ্গলী চেনেলত অলৰেডি দিলো কৰি প্লাই তো মই ফাৰ্স্ট পেমেন্ট পাই আছো ইউটিউবৰ পৰা এনেকুৱা এটা কথা
দি পেলাই থাম্বেল বনাই পেলাই লিখি দিলোঁ আৰু ভিউজ হোৱাৰ কাৰণে। কিন্তু আজিতো কেইদিনমান হৈ গ'ল, যোনে যোনে মোৰ বেংগলী চেনেলখন দেখা নাই গৈ পেলাই চাই আহিব। কিন্তু তেনেকুৱা প্ৰেংক কৰাটো মোৰ ভিউজ নহ'ল, মনখন ইমান বেয়া লাগে মানে কি ক'ম। ইমান কষ্ট কৰি আছোঁ, বেংগলী চেনেল 1.5 বছৰ হৈ গ'ল, তো এইটো চেনেল বেছি দিন হোৱা নাই। তো বহুতে বুজি নাপায় কাৰণে মই এছামিছৰ ব্লগকেইটা এডিট কৰি পেলাই আকৌ দি আছোঁ, কিন্তু এছামিছত অলপ চলপ ভিউজ হৈ আছে। মই আশা কৰিছোঁ আসামবাসী ৰাইজে মোক ছাপোৰ্ট কৰিব, মোক আগলৈ লৈ যাব মোৰ এই এছামিছ চেনেলখনৰ পৰা। যদি মোৰ এই এছামিছ চেনেলখন গ্ৰ' হৈ যায়, মই এইটোৱেই ব্লগ চেনেল, এইটোতে বেছি ব্লগ দিম আৰু বেংগলী চেনেলত তেনেকুৱা নিদিওঁ, কাৰণ 1.5 বছৰ হৈ গ'ল এতিয়ালৈকে তেনেকুৱা ভালকৈ ভিউজ হোৱা নাই আৰু। তো এতিয়া মই খাবলৈ আহিলোঁ, তো কল চেনি ল'লোঁ, তাৰপিছত গাখীৰ গৰম কৰি ভাত খাই পেলাই আহিলোঁ। কিন্তু খাবলৈ যে গৈছোঁ, খোৱা নামটোহে, গাখীৰটো দিয়াৰ লগে লগে কলটো যে একদম কেঁচা কল পকাইছে সিজাই পেলাই, একদম ইমান মানে কি ক'ম, খাবলৈ নোৱাৰিলোঁ। তো এইটো দুখাবলৈ আকৌ লৈ গৈ আছোঁ, আপোনালোকে বিশ্বাস নকৰিব, মই গোটেই পেলাই দিছোঁ আৰু খোৱাই নাই। ইমান ভোক লাগিছিল খাওঁ, কিন্তু খাব পৰা নাই আৰু গাখীৰটো বেয়া হ'ল আৰু কলটোৰ কাৰণেই হৈছে আৰু। তাৰপিছত মায়ে বেগ ৰেডি কৰিলে, এইটো বেগ ৰেডি কৰিছে কাৰণ অষ্টমী চান যোৱাৰ কাৰণে। পিছদিনাখন অষ্টমী চান মানে বাসন্তী পূজাত যে অষ্টমী দিনাখন অষ্টমী চান কৰে, সেইটো কাৰণে মায়ে বেগ ৰেডি কৰিলে। এই বেগত আছে চিৰা, কলা, মুড়ি, দৈ, এইবিলাক যিবিলাক খোৱা বস্তু আৰু কাপোৰ কানি এইবিলাক লৈ লৈছে। তাৰপিছত ব্লগখন মই ইয়াতে সামৰিলোঁ, আকৌ আহিম নেক্সট ব্লগটোলৈ। তো নেক্সট দিনাৰ ব্লগখন এইটো, অষ্টমী চেনেললৈ মায়ে গৈছে, তো সেইটোৱে শ্বেয়াৰ কৰিছোঁ। তো নেক্সট দিনাখনৰ ব্লগ মই এইখিনিৰ পৰা ষ্টাৰ্ট কৰিলোঁ আৰু মই 2টা ব্লগ একেলগত দিলোঁ, কাৰণ ভাগকৈ দিয়াতকৈ মই 2টা মানে আগৰ ব্লগটো এইবিলাক মই এডিট কৰিছোঁ অলপ দিন পিছত। তো আপোনালোকে জানে অষ্টমী চান কেতিয়া গৈছে, মই এদিন 2দিন লেটকৈ ব্লগকেইটা এডিট কৰি পেলাই দিওঁ। তো মা ৰেডি হৈ আছে, তো মায়ে এটা চিম্পুল শাৰী পিন্ধিছে, কাৰণ ৰাস্তাবিলাক একদম বেয়া আৰু বহুত ধূলি, আৰু তাত গৈ পেলাই তো গায়ে ধুব, আৰু ভাল শাৰীটো বেগত পেকিং কৰি লৈ লৈছে। অহাৰ সময়ত সেই পূজা কৰিব তেতিয়া ভাল শাৰীখন পিন্ধি গা ধুই পেলাই ভাল শাৰীখন পিন্ধি তাৰপিছত পূজা কৰিব। আৰু পূজাৰ কাৰণে ফুল, দুবা, এটা কলপাত এইবিলাক লৈ লৈছে, আৰু কিবা কিনিতো বেগত আছেই, সেইটোতো আৰু দেখুৱাই নাই। আপোনালোকে জানে কি কি নিব লাগে অষ্টমী চানলৈ, বহুতে নাজানে যদি চিৰা, কলা, দৈ, মুড়ি এইবিলাক খোৱাৰ কাৰণে, আৰু পূজা কৰাৰ কাৰণে প্ৰদীপ, তেল বন্তি, পইচা, এইবিলাক ধূপকাঠি, ধূপ এইবিলাক লাগে আৰু। তাৰপিছত মাহঁতে গ'লে, মোৰ ফ্ৰেণ্ডৰ মায়ে গৈছে, সিহঁতৰ লগত গ'লে, মই ঘৰলৈ গুচি আহিলোঁ। আৰু মইতো এতিয়ালৈকে গা ধোৱা নাই, মানে অষ্টমী চানলৈ যোৱা নাই কাৰণে, আৰু মইতো তেতিয়া ৰাতিপুৱাতো গা ধুমেই। তো এতিয়া ৰাস্তাত যেতিয়া আহি আছিলোঁ, এটা বিছা চাইছেনে, বিছা চালোঁ, একদম গাটো মোৰ হিৰহিৰকৈ হৈ গৈছিল। তো যেইটোৱে হওক, পিছত মই ঘৰলৈ আহি যিবিলাক কাম আছিল টুকটাক এইবিলাক কৰি গা পা ধুলোঁ ৰাতিপুৱাই, কাৰণ অষ্টমী চান দিনাখন ৰাতিপুৱা গা ধোৱাটো ভাল, মানে মই কলৰ পানী দি ঘৰতে ধুলোঁ। আৰু তাৰপিছত চাহ বনাই আছোঁ। আমি চাহ কেতিয়াই খালোঁ, কিন্তু এতিয়া আহিছে মিস্ত্ৰী, যিহেতু মা নাই, তাৰপিছত মোৰে বনাব লাগিব। চাহ বনালোঁ, ৰুটিও বনালোঁ। তো এইবিলাক মোবাইলখন লৈ পেলাই তাড়াতাড়ি মানে সোনকালে তো কৰিব নোৱাৰি, আৰু চব্জিবিলাক এইবিলাকো কাটিলোঁ, চাজনা কাটিলোঁ, বন্ধাকবি কাটিলোঁ, পিছত এটা নিৰামিষ চব্জিৰ কাৰণে চব্জি কাটিলোঁ, বেঙেনা কাটিলোঁ। তো চব কাটি পেলাই ৰেডি কৰি ল'লোঁ দুপৰীয়া মানে বনোৱাৰ কাৰণে। মায়েতো গৈছে অষ্টমী চানলৈ, এতিয়া হয়তো আহিব 10টা-11টা বাজে, আৰু মাছ আনিব কৈ আছে, কাৰণ মিস্ত্ৰী ঘৰত আছে, ভাত খাব। এজনৰ আকৌ ৰোজা আছে, ৰুটি চাহ দিছিলোঁ, এজনে নাখায়, তো ভাতো নাখায় এজনে। তো মাও আহি গ'ল, সোনকালে আহিছে, তো পূজা পাৰি কৰি পেলাই আহিছে, আৰু কিবা কিনি লৈও আহিছে তাৰ পৰা, জিলাপি, নিমকি, এইখিনিত দোকানো বহুত বহে, মিঠাইৰ দোকান। আৰু প্ৰসাদ পানী মানে যিবিলাক দৈ, চিৰা, মুড়ি নিয়ে, এইটোৱেই প্ৰসাদ, আৰু সেইটোৱে পূজা কৰি পেলাই মানুহে সানে, খায়, আৰু প্ৰসাদ হিচাপে গ্ৰহণ কৰে। তো এইটোৱেই প্ৰসাদ। তো চিৰা, কলা, মুড়ি, দৈ এইবিলাক আছে। তো মই আৰু এতিয়া খোৱা নাই, মানে চাহ খালোঁ, এইবিলাক এতিয়া খাবলৈ মন যোৱা নাই।
তো মায়ে যে জিলাপি আনিছিল সেইটোৱে প্ৰসাদ অলপ মানে লৈ পেলাই মুখত ল'লোঁ আৰু সেইটো আৰু দেখুওৱা নাই ব্লগত। চ' মায়ে কি আৰু কি আনিছে এইবিলাক চব ওলাই আছে আৰু কাপোৰবিলাক যে গা ধুইছে তিতা তো এইটো পলিথিনত সোমাই পেলাই লৈ আহিছে, তো এতিয়া মেলি দিব। আৰু মই যে নিৰামিষ চব্জিটো ৰেডি কৰিছিলোঁ এইটো বনালোঁ, ভাতটো বনালোৱেই। তো আকৌ মাছো লৈ আহিলে ভাইটিয়ে, তো মাছ দুখন ধুই পেলাই মায়ে ভাজি আছে। তো ভাত আৰু নিৰামিষ চব্জিটো মই বনালোঁ, দালি ৰাতিৰ আছিল। তো এতিয়া ভাত খাই ল'ম ৰাতিপুৱাৰ। তো চবেই বহিলোঁ একেলগত, কিন্তু সিহঁতক দেখুওৱা নাই ব্লগে আৰু নুঠে তাৰ কাৰণে দেখুওৱা নাই। তো ৰাতিৰ বৰা আছিল, বন্ধাকবিৰ এইবিলাক বৰা ল'লোঁ, তাৰপিছত নিৰামিষ চব্জি মাছ ভাজি এইবিলাক দি খোৱা বোৱা কৰিলোঁ আৰু দুপৰীয়া ৰাতিপুৱা টাইমত। দুপৰীয়াও খোৱা বোৱা কৰিলোঁ, এইটো আৰু শ্বেয়াৰ কৰা নাই। আৰু সন্ধিয়া হৈ গ'ল, তো মিস্ত্ৰীয়ে কাম কৰি পেলাই ঘৰলৈ গুচি গ'ল। তো চাহ বনাইছে। তো মানে এফালে আছিল, তো আৰু এফালে মাৰ মানে লাগে আৰু কম পৰি গৈছে। মানে আমাৰ বেংগলী মানুহৰ মানে যিমানেই মানে কি ক'ম আৰু ৰান্নাঘৰত যিমানেই ডাঙৰ হওক তো বুলি নহয়েই, আৰু ডাঙৰ লাগে, আৰু কিবা কিবি বনাব লাগে। তো আৰু বনালে আৰু এতিয়া মায়ে আকৌ এইবিলাক মুচি আছে, লেতেৰা হৈ আছে। তাৰপিছত আবেলি টাইমত আমাৰ দাদাৰ মানে হাতখন, আমাৰতো কাৰখানা আছে মিঠাই বনায়, তো গাতটো থাকে জানেই আপোনালোকে, গাঁতৰ পৰা ঘি ওলাই আছিল। তো গাত অলপ হাতত পৰিলে, অলপ নহয় ভালেই পৰিছে, মানে হাতখন একদম থোচা পৰি গৈছে। একদম ইমান জ্বলা পোৰা কৰিছে, ইমান মানে ক'ব নোৱাৰোঁ আৰু কি ক'ম। পিছত চানা পানী দিছে, তাৰপিছত বৰফৰ পানী দিছে, সেইটো দিয়াত বেছি বেয়া হৈ গৈছে। কিন্তু মই আকৌ আলু আছে নহয়, আলুৰ ৰসটো চিপি দিছোঁ। তাৰপিছত আৰু থাকিবই পৰা নাই, একদম চিভিল গৈ পেলাই ইনজেকশ্যন দিছে, ঔষধ দিছে, মলম দিছে, এইবিলাক আনিছে। আনাৰ পিছত লগাইছে, ইনজেকশ্যনো লগাই আহিছে। তাৰপিছত মই ক'লোঁ যে টেবলেটবিলাক মানে এণ্টিবায়'টিক এইবিলাক পিছত চাহ অলপ খাই লওঁ, চাহ বনালোঁ, পিছত দিলোঁ। এইটোৱে আৰু কৈ আছিলোঁ। বেংগলী কথা পতাৰ কাৰণে এইবিলাক মিউট কৰি ৰাখিছোঁ। মই নিজে মানে এডিট কৰাৰ সময়ত কৈ আছোঁ, আপোনালোকে বুজি ল'ব আৰু ব্লগখন। তো সেইটোৱে আৰু মই কৈ আছিলোঁ যে আগদিনাখনৰ মানে যিটো মানে ব্লগত দি আছিলোঁ মই প্ৰেংক ভিডিঅ' কৰি পেলাই, ভিউজ নহয় সেইটো আৰু মানে এইটো পিছদিনাখনৰ ব্লগ মইতো বেংগলী চেনেলত ভাগ কৰি দিছোঁ। এইখিনিতহে মানে দুটা একেলগে দি দিলোঁ। তো যেতিয়াই হওক আৰু এইটোৱে কৈ আছিলোঁ যে বিপদ মানে কেতিয়া কাৰো হৈ যায় মানুহে নেজানে, আৰু ভগৱানৰ সহায় আৰু ভাল হৈ গৈছে। এতিয়া হাতখন ভালেই আছে, অলপ বেজি দিছে, মলম দিছে। আৰু মই যে এতিয়া কথা পাতি আছোঁ, এতিয়া ৰাতিপুৱা মানে আগৰ দিনা ব্লগখন মই এণ্ডিং দিয়া নাছিলোঁ। ৰাতিপুৱা ব্লগখন এণ্ডিং দিবলৈ আকৌ আহিলোঁ। মানে মই কৈ আছিলোঁ যে আজি আৰু ব্লগ নকৰোঁ, ৰাতিপুৱা আহিলোঁ, এইটো ব্লগতেই মই সামৰিম, মানে ৰাতিপুৱা এইখিনিতে সামৰিম, ব্লগখন আৰু একো নকৰোঁ। তো সেইটোৱে আৰু এইটোও কৈ আছিলোঁ যে মানে যেতিয়া মই ব্লগ বনাওঁ বা মেকআপ ভিডিঅ' কৰোঁ, অলপ বেকগ্ৰাউণ্ডটো ভাল হ'ব লাগে। বেকগ্ৰাউণ্ডটো ভাল হ'লে মোবাইলখনত যেনেকুৱাই হওক অলপ হ'লেও ভাল আহে পিকচাৰটো, ভিডিঅ'টো। তো মইতো তেনেকুৱা নাই ছিষ্টেম। তো মই ভাইটিক কৈ আছোঁ যে তেনেকুৱা ছিষ্টেম এটা কৰোঁ আহ। তো ভাইটিও এক্সাম শেষ হ'ব, তো মই কৈছোঁ যে শেষ হওক, আমি ভালকৈ এইটো বনাম আৰু এইবিলাক ঠিক ঠাক কৰি পেলাই। তো এইখিনিতে সামৰিলোঁ, আকৌ আহিম নেক্সট ব্লগত। আপোনালোকে বেংগলী ব্লগকেইটা চাই আহিব, তেতিয়াই গম পাব। তো বাই বাই।